আচলতে এই বতৰটো বিৰাট ভাল লগা বতৰ। তাতে আজি বৰষুণ দি আছে, একদম বৰষুণ মানে আশা ৰোমেণ্টিক প্ৰত্যাশা সকলোবোৰ। যিকি নহওক ঠিক আন এজাক বৰষুণ এই কলেজলৈকো আহিছে। সেইজাক বৰষুণ হৈছে নৱাগতসকলৰ নৱাগতসকল আমাৰ মাজলৈ আহিছে। আৰু যোৱা বছৰ ঠিক এনেকুৱা এটা সময়তেই আমিবোৰো আহিছিলো। এটা বছৰ সম্পূৰ্ণ পাৰ হৈ গ'ল। আচ্ছা, এইখিনি মোৰ সকলোকে এটা প্ৰশ্ন আছে। যিসকল নৱাগত আহিছা, কিমানবোৰে বাৰু সৰুৰে পৰা কটনখনৰ সপোন দেখিছিলা? হাতটো দাঙিব লাগে, ৰেছপন্স দিয়ক। সকলোৱে দেখে কটনৰ সপোন। গতিকে আমি সকলো সপোন খেদা ল'ৰা। আৰু আজি কবিতাটোৰ শিৰোনাম সপোন খেদা ল'ৰা, প্ৰতিজন বেয়া ল'ৰাৰ হাতত। হেৰা ভাইটি, সপোন খেদা ল'ৰা। তোমাকেই কৈছো, পিছফাললৈ ঘূৰি নাচাবা। ভণ্টি, তোমাকেই কৈছো, তুমিও পিছফালে ঘূৰি নাচাবা। সপোন আছিল নে তোমালোকৰ চকুৰ কটাত? বিটেক ইন মেকানিকেল ইঞ্জিনিয়াৰিং। শান্ত ছোৱালীজনী, তোমাকেই কৈছো, ডাক্তৰ হ'ম বুলি তুমি কিমানবাৰ শপত খাইছিলা? এবাৰ শপত খাই কোৱা না। উৰন্ত সপোনৰ দুৰন্ত গতিত আহি আহি তোমালোক আজি ইয়াত পালা। এতিয়া তোমালোকৰ অনুভৱ কেনেকুৱা? প্ৰথম বৰ্ষ উচ পিছনিবোৰ প্ৰথম কেইদিনতেই মাৰ গৈছে। তোমাৰ সিদ্ধান্তটো বৰ এটা ভুল হোৱা নাই বুলি তোমাৰ ইতিমধ্যে এটা ধাৰণা হৈছে। ভাল লাগিবলৈ লৈছে লাষ্ট বেঞ্চৰ উশাহ আৰু লাষ্ট বেঞ্চৰ শেষৰটো চিট। মোৰ বন্ধু দেৱজিতে কেতিয়াবা কয়, লাষ্ট বেঞ্চখন নিজৰ ঘৰৰ দৰেই লাগে। হিউমেন বডি টুকুৰা টুকুৰ কৰি ডাইছেক্ট কৰিম বুলি ভবা ছোৱালীজনীয়ে আজি ফিজিক্সত, কোৱাণ্টাম মেকানিক্সত এংগুলাৰ মমেণ্টাম ডিৰাইভ কৰিছা। কাইনেটিক এনাৰ্জি ল' হৈ যায় চাগে ন? কানে কানে কৈছো শুনা, মোৰো হয় কেতিয়াবা। উশাহটো ছুটি হয়, বাৰে বাৰে ঘন হয় নিশাহবোৰ, যেতিয়া কটন ইউনিভাৰ্চিটি.in ৱেবছাইটত এন ছেমিষ্টাৰৰ ৰুটিনখন আপলোড কৰা হয়। সেই ল'ৰা, ভণ্টি, ভয় নাখাবা। মই হাৰি যোৱা নাই, ময়ো ভয় খোৱা নাই। এই T20ৰ খেলত বল্ডো হোৱা নাই ছোৱাইব আখতাৰ অথবা লাচিত মালিংগাৰ য়ৰ্কাৰত। মাথো কেতিয়াবা ৰিটায়াৰ হাৰ্ড হৈ পঢ়ি লৈছো পেভিলিয়নত। দ্বিতীয় বৰ্ষ চেচনেলৰ বতাহত নুগুন্ধাই হাইস্কুলীয়া দিনৰ ইউনিট টেষ্টৰ ফিলচফি। চেচনেলে নুবুজে তোমাৰ বহল মনটোৰ পৰিধি। সেয়েহে ইনভিজিলেটৰৰ চকুৰ পৰা সাৰি গৈ কেতিয়াবা কাষৰ জনৰ পৰা 2 নম্বৰ তুমি চুৰ কৰিছা পাছ কৰিব পৰাকৈ। ইফালে জেৰক্স কৰা নোটছৰ ডুমটো মাজে মাজে বৰ বেয়া গোন্ধায়। ডিঙিলৈকে ওলাই অহা বমিখিনি তুমি আকৌ এবাৰ টিপি খোৱা। কিন্তু কি জানা, তুমি বৰ অকৰা ল'ৰা, তুমি পাৰিবা। কিন্তু তাৰ পাছতো হোষ্টেলৰ ৰাতিবোৰত বৰ হাজাৰটা মায়া। ভাল লাগি যায় তাৰ মাজতে কোনোবা অচিনাকি অজনবী ছায়া। এইবোৰ সমস্যাৰ সমাধান তুমি অনায়াসে উলিওৱা। ইয়াৰ সমাধান সুতমাৰ্চনৰ পৰঠা জিন্দাবাদ, তৰুণদা জিন্দাবাদ, কমলদা জিন্দাবাদ, বন্ধুত্ব জিন্দাবাদ। তৃতীয় বৰ্ষ সপোন খেদা ল'ৰাটোৱে বিটেক ইন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ সৈতে ইতিমধ্যে হয়তো জেম জেষ্টৰ ছাবষ্টিটিউচন ৰিয়েকশ্যন ঘটাইছা। যদিহে ৰুই চাই জেমৰ ফুলিটি, তেতিয়াহ'লে তাত অলপমান নেট JRF-ৰ জীৱনদায়িনীও ঢালি দিবা। নহ'লে সমাজে তোমাক স্বীকৃতি নিদিব ছায়েন্সৰ ল'ৰা বুলি।